প্ৰায় 50ৰো অধিক ছবিত অভিনয় কৰি ইতিমধ্যেই সম্পূৰ্ণ অসমীয়াৰে তথা ভাৰতবৰ্ষৰো বহু দৰ্শকৰ মন আকৰ্ষণ কৰা আপোনালোক সকলোৰে প্ৰিয় যতীন বৰাৰ পৰিচালনাৰে অহা অক্টোবৰ মাহৰ 27 তাৰিখে আপোনালোকৰ মাজলৈ আহিব ৰাঘৱ। আৰু এই ৰাঘৱৰ আজি অন্যতম এটা বিশেষ দিন। ৰাঘৱৰ আজি টিজাৰ লঞ্চ কৰা হ'ব। আৰু এই টিজাৰ লঞ্চ কৰাৰ প্ৰাক্ষণতে কওঁ যে ৰাঘৱত এইবাৰ যতীন বৰা কি আৰু কিয় ৰাঘৱৰ এই টিজাৰ ৰিলিজ কৰিবৰ বাবে আমি এই মঞ্চলৈ বা এই ঠাইলৈ আহিবলগীয়া হ'ল। অসমীয়া চলচ্চিত্ৰৰ ক্ষেত্ৰতে যদিহে আমি চাওঁ তেনেহ'লে প্ৰায় 35 বছৰৰ পাছত, অসমীয়া চলচ্চিত্ৰৰ ক্ষেত্ৰতে যদি চাওঁ তেতিয়াহ'লে 1988 চনৰ পাছত প্ৰায় 35 বছৰৰ পাছত, আৰু যদি ভাৰতীয় চিনেমাৰ ক্ষেত্ৰত চাওঁ তেনেহ'লে প্ৰায় 28 বছৰৰ পাছত, মানে 1988 চনত ভাগ্য আৰু 1995 চনত ৰংগিলাৰ পাছত অসমীয়া আমাৰ সকলোৰে হিয়াৰ আমঠু যতীন বৰাই অভিনয় কৰিব এজন টেক্সি চালকৰ চৰিত্ৰত। আৰু সেইবাবেই আমি চালক বন্ধুসকলৰ কাষলৈ আহিছোঁ আৰু আজি এই টিজাৰ লঞ্চ কৰিব বিচাৰিছোঁ। আৰু সেই উপলক্ষলৈ আজি আমাৰ এই বিশেষ অনুষ্ঠান। যতীন দা ৰাঘৱৰ এখন পোষ্টাৰ, আৰু এইখিনি সময়তে সকলোকৈ ভাল পোৱা মৃদুলা বাইদেউৰ এটা অন্যতম কাম যে আশীৰ্বাদ সূচক হিচাপে 1.5 ঘণ্টা সময় কিবা এটা ক'ব লাগে। আজি ইয়াত উপস্থিত জেবি প্ৰডাকশ্যন তথা অসমীয়া চিনেমাৰ শুভাকাংক্ষীসকল, চালক বন্ধুসকল আৰু ইয়াত উপস্থিত সাংবাদিক বন্ধুসকল, সকলোকে জেবি প্ৰডাকশ্যনৰ তৰফৰ পৰা আন্তৰিক স্বাগতম জনাইছোঁ। ৰাঘৱ ৰত্নাকৰৰ পিছত আমি দেখা এটা নতুন সপোন। আচলতে ৰাঘৱ আমি আগতেই কৰিব লাগিছিলে, যিহেতু 2019 চনতেই ৰত্নাকৰ ৰিলিজ হৈছিলে, কিন্তু তাৰপিছত কৰোণা মহামাৰীয়ে গোটেই পৃথিৱীখনক গ্ৰাস কৰিলে আৰু আমাৰ অসমীয়া ছবি জগতে নহয় সম্পূৰ্ণ ছবি জগতে এটা স্থবিৰতা আহি পৰিলে। কিন্তু আজি সগৌৰৱে ক'ব বিচাৰিছোঁ যে 2023 চনটো অসমীয়া চিনেমাৰ বাবে এক গৌৰৱ উজ্জ্বল ইতিহাস হিচাপে পৰিগণিত হৈ ৰ'ব বুলি মই ভাবোঁ। কাৰণ ফেব্ৰুৱাৰী মাহত ডক্টৰ বেজবৰুৱা 2 আৰু জুন মাহত ৰঘুপতিৰ যি ব্যাপক সফলতা, আমি আশাবাদী যে ৰাঘৱেও তাক কোনো কাৰণত ৰাঘৱো তাৰ পৰা পিছ পৰি নাথাকিব। কাৰণ আমি খুব অন্তৰেৰে, খুব মৰমেৰে আৰু খুব আতুম টোকাৰিকৈ ৰাঘৱ নামৰ এখন চলচ্চিত্ৰ
আপোনালোকৰ বাবে আপোনালোক সকলোৰে বাবে নিৰ্মাণ কৰি আছোঁ কাৰণ যিহেতু এতিয়ালৈকে চলচ্চিত্ৰ নিৰ্মাণ কাৰ্য শেষ হোৱা নাই গতিকে নিৰ্মাণ কাৰ্য এতিয়াও চলি আছে পোষ্ট প্ৰডাকশ্যনৰ কাম চলি আছে আৰু অতি সোনকালে 2023 চনৰ অক্টোবৰৰ 27 তাৰিখে ৰাঘৱ আপোনালোকৰ ওচৰলৈ আহিব আজি ইয়াত উপস্থিত ৰাঘৱৰ সমূহ শিল্পী কলা কুশলীক বহুত বহুত ধন্যবাদ জনাইছোঁ জুবিন দাক বহুত ধন্যবাদ জনাইছোঁ কাৰণ জুবিন দা আমাৰ জেবি প্ৰডাকশ্যনৰ এটা আচলতে জুবিন গাৰ্গ বেলেগ নহয় জেবি প্ৰডাকশ্যনৰে জুবিন গাৰ্গ এটা পৰিয়ালৰ অংশ কাৰণ ৰত্নাকৰত তেওঁ আছিলে আৰু ৰাঘৱতো ঠিক তেনেকৈ সংগীতৰ অকল পৰিচালনা কৰাই নহয় সংগীতৰ প্ৰযোজনাও কৰিছে আৰু খুব সুন্দৰ সুন্দৰ সংগীত তিনিটা গীত আছে ছবিখনত তিনিওটা গীতৰে সুৰ আৰু তিনিওটা গীতৰে কথা অতি সুন্দৰ হৈছে জুবিন দাক এই চেগতে পুনৰবাৰ ধন্যবাদ জনাইছোঁ কাৰণ গান আজিকালি বহুত কম লিখে গৰিমাই হাঁহি আছে মই বহুত জোৰ কৰোঁ ৰাতি ৰাতি লিখিছিলে আৰু এইবাৰো চিলমিল টোপনিতে বুলি খুব ধুনীয়া গীত এটা ৰোমেণ্টিক গীত এটা যিটোৰ গানৰ আমি চিত্ৰগ্ৰহণ কাশ্মীৰ আৰু লাডাখত কৰিছোঁ বিশেষ কথা নকওঁ আচল আজি অনুষ্ঠানটোৰ মেইন কাৰ্যসূচীটো হৈছে টিজাৰ মুকলি আজি মোৰ অকণ ভাল লাগিছে যিটো পৰিৱেশ মই বিচাৰিছিলোঁ এই পৰিৱেশতে মই টিজাৰটো লঞ্চ কৰিব পাৰিছোঁ এটা গান যিটো চালক বন্ধুসকলৰ ওপৰত যিটো ৰাঘৱ কেৰেক্টাৰটো এজন চালকৰ ওপৰত গাড়ী চালকৰ ওপৰত সেইকাৰণে মই ক'লোঁ যে নাই অলপ আমাৰ এনেকুৱা জেগাতে হওক সকলো চালকে থাকক আপোনালোকে এটা জোৰকৈ হাত তালি দিয়ক তেতিয়াই মনটো ভাল লাগিব আৰু ভাল লাগিছে জুবিন গৰিমা অভিজিত আমাৰ সকলো আহিছে আমাৰ মৃদুলা বাইদেউ বিশেষকৈ মৃদুলা বাইদেউ খালি মোলৈ এতিয়াও ভয়ে ভয়ে চাই থাকে যেতিয়া চিনেমাখন কৰিব ওলাইছিলোঁ তুমি মোক মৰসাহ কৰিছা মোক বোলে কিন্তু বাইদেউ আপোনাক ছবিখনত মই ভাবোঁ কিমান মোৰ অভিজ্ঞতা আছে নাজানো কিন্তু চিনেমাখনত আপোনাক যথেষ্ট ভাল পাব আৰু বহুত কষ্ট কৰিছে আপুনি সেইটো ক'ব লাগিব দুটা ভেৰিয়েশ্যন ৰাখি কাম কৰিছে মানুহগৰাকী প্ৰত্যেকজন শিল্পী কলা কুশলীয়ে সুন্দৰ কাম কৰিছে এইখন আচলতে যতীন বৰা ৰাঘৱ নহয় টিম ৰাঘৱৰ চিনেমা হৈছে এইখন আৰু মোৰ দৃঢ় বিশ্বাস এই ছবিখনে আপোনালোকক হতাশ নকৰে এখন কমাৰ্চিয়েল ব্যৱসায়িক সফল ছবিৰ কাৰণে যি ডাইৰেক্টৰৰ লগত মই কৰি যি অকণ শিকিছোঁ ৰত্নাকৰৰ পিছত মই ভাবোঁ এইখন ভাল পাব বুলি মোৰ দৃঢ় বিশ্বাস মই বিশেষ একো নক'ম যিহেতু জুবিন আছে জুবিনে ক'ব অভিজিতৰো আহিছে সকলোৱে আশীৰ্বাদ কৰক যাতে এই ছবিখন মই ৰত্নাকৰে যি কৰিব নোৱাৰিলোঁ বা কিছুমান অসুবিধাৰ মাজেৰে কাম কৰিলোঁ কিন্তু এইবাৰ মই ভাবোঁ ৰাঘৱত সেইখিনি অসুবিধা নোহোৱাকৈ কাম কৰিবলৈ চেষ্টা কৰিছোঁ এতিয়া কেৱল আপোনালোকৰ আশীৰ্বাদ কৰক যাতে জেবি প্ৰডাকশ্যনে হওক বা জুবিন গাৰ্গৰ ছবিও আহিছে অসমীয়া ছবি চাওক আৰু চলচ্চিত্ৰ উদ্যোগটো আগুৱাই লৈ যাওক মই পুনৰ এই মঞ্চৰ পৰাই ৰাঘৱৰ লগত জড়িত শিল্পী কলা কুশলী অভিনেতা অভিনেত্ৰীক মই আকৌ ধন্যবাদ জনাইছোঁ যিহেতু কাশ্মীৰৰ শ্বুটিঙৰ সময়ত দুজন মানে কান্দিছিলে আমি ফচি গ'লোঁ কি হ'ব অমুক তাৰ মাজত কিন্তু সাহস দি পেলাই 5টা দিন গৰিমাই গম পাব প্ৰযোজিকা হিচাপে খৰচটো কিমান হয় জুবিনে ভাল গাইছে তই নহ'লে পাকিস্তানতে গানটো কৰি আহ বুলি কৈছে মোক এদিন ফোন কৰি যেতিয়া মই ফচি আছিলোঁ 5 দিন তাৰপিছত গৈ আপোনালোকৰ সাহস গোটেই টিমৰ সাহসত গৈ পেলাই গানটো সম্পূৰ্ণ হ'ল আৰু মই ভাবোঁ এইটো ৰাঘৱৰ বেষ্ট বা শ্ৰেষ্ঠ গান হ'ব বুলি মোৰ দৃঢ় বিশ্বাস বস্তুবিলাক আপোনালোকক সকলোকে প্ৰথমে ধন্যবাদ জনাইছোঁ আৰু বিশেষকৈ যাৰ কাৰণে আজি দিনটো ডেডিকেট কৰা হৈছে আজিৰ এই গীত এই অনুষ্ঠান ডেডিকেট কৰা হৈছে সকলো চালক বন্ধুলৈ আপোনালোকলৈ সম্ভাষণ জনাইছোঁ আদৰণি জনাইছোঁ আৰু আশা ৰাখিছোঁ
আজি যিদৰে আপোনালোকে সহায় সহযোগিতা আগবঢ়াইছে ৰাঘৱৰ সম্পূৰ্ণ যাত্ৰাত আপোনালোকে সেই সহযোগিতাখিনি সেই মৰম আশীৰ্বাদখিনি আপোনালোকে যতীন আৰু মিমিৰ লগতে গোটেই অসমীয়া চিনেমাক আপোনালোকে দি যাব তাকে কামনা কৰিছোঁ আৰু বহুত কথা কোৱাৰ সময় নহয় ৰাঘৱৰ মূল ব্যক্তি দুগৰাকী প্ৰথমে যতীন বৰা আৰু নৱনীতা শৰ্মা বৰালৈ মোৰ শুভকামনা জনাইছোঁ অভিনন্দন জনাইছোঁ তেওঁলোকে দ্বিতীয়খন ছবি ইমান বহুলভাৱে ইমান ব্যয়বহুলভাৱে আৰু তথা অসমীয়া ছবিৰ বাবে এক অন্যতম আমাৰ এটা উপহাৰ দি যাব বিচাৰিছে আৰু সেই প্ৰচেষ্টা তেওঁলোকৰ বহুত কষ্টৰ মাজেৰে তেওঁলোকে কৰিছে এখন ছবি বনোৱাটো ইমান সহজ কথা নহয় আৰু তাতে যতীনে যিদৰে কৈ গৈছে যে তেওঁলোকে কাশ্মীৰত গৈ 5 দিন ফচিবও লগা হৈছে গতিকে এনেকুৱা বহুত কাহিনী গৈছে তাৰ মাজত আৰু এতিয়াও এই যাত্ৰা অব্যাহত আছে অক্টোবৰলৈকে চলিয়ে থাকিব সৰু সুৰাকৈ গতিকে তেওঁলোকক মই পুনৰবাৰ শুভকামনা জনাইছোঁ আৰু লগতে ৰাঘৱৰ সৈতে জড়িত সমূহ শিল্পী কলা কুশলী জুবিন গাৰ্গলৈ শুভেচ্ছা জনাইছোঁ মৃদুলা বাইদেউ আপোনাক বহুত দিনৰ পিছত পৰ্দাত দেখিবলৈ পাওঁ সেইটো আমাৰ কাৰণে এটা খুব ডাঙৰ কথা আৰু তাৰ বাবে আমি ৰৈ আছোঁ অক্টোবৰৰ 27 তাৰিখলৈ ধন্যবাদ পুনৰবাৰ সকলোলৈকে সেয়া অনুৰোধ জনাইছোঁ আপোনালোকে আপোনালোকৰ সহায় সহযোগিতা আৰু মৰম আশীৰ্বাদ ৰাঘৱৰ ওপৰত আৰু অসমীয়া চিনেমালৈ আপোনালোকে আগবঢ়াই যাওক প্ৰথমতে ধন্যবাদ আৰু অজস্ৰ শুভকামনা ৰাঘৱৰ বাবে এইটো এটা যাত্ৰা এটা সাংস্কৃতিক যাত্ৰা আমি কঢ়িয়াই লৈ ফুৰিছোঁ মানুহবোৰতে নিজৰ মনৰ ভিতৰত আৰু সেইকাৰণে ভাল ভাল উপহাৰ আপোনালোকক দিবলৈ এটা প্ৰচেষ্টা চলাই আছোঁ ইমান বছৰে প্ৰায় 30 বছৰে গানেৰে হওক সংগীতেৰে হওক চিনেমাৰে হওক অভিনয়েৰে হওক আৰু মই ভাবোঁ ৰাঘৱক সেই ক্ষেত্ৰত বহুত বেছি সফল হ'ব আপোনালোকক আনন্দিত কৰিব পাৰিব আৰু চিনেমাখনত মই 3টা গান কৰিছোঁ আৰু য'ত আগৰ কেইখন চিনেমা মই মিউজিক কৰিছোঁ আৰু এইবাৰ অৱশ্যে এই কোৱাৰ ধৰণে বেছি গান নাই 3টাই গান চিটুৱেশ্যনেল গান আৰু কৰি খুব ভাল লাগিল খুব ধুনীয়া পিকচাৰ্ছ হৈছে আপোনালোকে অলপ নিশ্চয় দেখিবলৈ পাব মুকলি কৰি দিয়া হ'ব আৰু সকলোৰে সহায় সহযোগিতা মৰম বিচাৰিছোঁ সমগ্ৰ অসমবাসীৰ আৰু যি জুই জ্বলিছিলে মিছন চাইনাৰ পৰা এতিয়াতো আৰু জ্বলক মই সেইটো বিচাৰোঁ আৰু নিজেও প্ৰায় 22 দিন আমেৰিকাত জুইৰ মাজতে আছিলোঁ গোটেই ক'লা হৈ আহিছোঁ বুলি চ' মই জুই জ্বলাই ভাল পাওঁ নিজেও জ্বলি ভাল পাওঁ আপোনালোকৰ জ্বলক আমাৰ লগত থেংক ইউ ভেৰি মাছ টিজাৰটো আমি অপেনিং কৰিছোঁ আনুষ্ঠানিকভাৱে মুকলি কৰিছোঁ বুলি ঘোষণা কৰিছোঁ কোনে বজাব আমি ইয়াৰ পৰা চাওঁ হৈ আছোঁ সকলোকে ধন্যবাদ আৰু শ্যামকৰণ মহোদয় আছে আমাৰ অন্তৰ্গ বন্ধু শ্যামকৰণ মাৰিছোঁ শ্যামকৰণে এখন চিনেমা প্লেন কৰি আছে আমি কথা পাতি আছোঁ মোৰ লগত আৰু অলপ ভিন্ন ধৰণৰ এটা ষ্টৰি লৈ ভাবিছে চ' শ্যামকৰণক দুইষাৰ ক'বলৈ বুলি জনাইছোঁ থেংক ইউ টিচাৰৰ কাৰণে big round of applause for Jatin Bora as a director অতি সুন্দৰ হৈছে টিজাৰটো নৱনীতা The background, the backbone গোটেই চিনেমাখনৰ বেকবনটো হৈছে নৱনীতা আৰু তেওঁলোকে ইমান কষ্ট কৰিছে যোৱা কিছুদিন ধৰি আৰু ইমান টকা পইচা খৰচ কৰিছে মই ভাবোঁ অসমীয়া চিনেমা জগতৰ আটাইতকৈ ব্যয়বহুল চিনেমাখন হ'ব ৰাঘৱ হয়নে যে কষ্টলিয়েষ্ট এভাৰ আছামিজ চিনেমা মেড এবাৰ বাজেটটো কৈছোঁ বহুত বাঢ়িলে কিমান বাঢ়িলে সেইটো প্ৰযোজকে ক'ব পাৰিব মই ভাবোঁ যে এই চিনেমাখনে এটা নতুন মানদণ্ড কঢ়িয়াই আনিব আৰু জুবিনৰ গানকেইটা অপূৰ্ব হৈছে শ্বুটিং যিটো লোকেশ্যনৰ যিকেইটা ভিডিঅ' দেখিছোঁ অতি সুন্দৰ হৈছে আৰু হোপফুলি এই ৰাঘৱে এটা অলপ দিন আগত ৰঘুপতিয়ে এটা ডাঙৰ মাইলষ্টন ক্ৰিয়েট কৰিলে
চ' ৰঘুপতিৰ পিছত ৰাঘৱ মই ভাবোঁ যে অসমীয়া চিনেমা এটা নতুন লেভেলত যাব তাৰপিছত জুবিন গাৰ্গ আমি সকলো মিলি আৰু এখন লৈ আহিম চ' গতিকে জুবিন গাৰ্গে যিটো চিনেমাৰ জুই জ্বলোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে গলিবি না এইটো হৈছে জুই জ্বলোৱাৰ প্ৰক্ৰিয়া এই জুই অসমীয়া সংস্কৃতিৰ জুই কমাৰ্চিয়েলাইজেশ্যনৰ জুই আৰু এই জুই কৰা আৰম্ভ কৰিছে জুবিন গাৰ্গে সকলোটা জুবিনৰ কাৰণে অসমীয়া চিনেমাৰ যিটো জুই জ্বলোৱা মিছন চাইনাৰ কাৰণে জুবিন গাৰ্গৰ প্ৰতি আমি সকলো কৃতজ্ঞ জুবিন আৰু যতীনৰ যিটো মিলন মণিকাঞ্চন সংযোগ এই সংযোগ আপোনালোকে দেখিব ৰাঘৱত মই ভাবোঁ যে এখন অপূৰ্ব সুন্দৰ উপভোগ্য আৰু কমাৰ্চিয়েলি ছাকচেছফুল চিনেমা হ'ব জুবিন দাৰ এটা কমপ্লেইন আছে সমীৰৰ গৰিমাই জানে এবাৰ দুটা কমপ্লেইন এটা মোক গান নোগোৱালে আৰু এটা সমীৰক গান লিখিব নিদিলে গতিকে সেইটো দুখতে সমীৰ আঁতৰি যাব ওলাইছে মই কৈছোঁ নাটৰিবি তই তোৰ লগতে ময়ো আছোঁ মোকো গান গোৱা নাই আঁতৰিব নোৱাৰ তই সি কৈছে মই নাই বোলে এবাৰ কাষ্ট এণ্ড ক্ৰু নহয় মোৰ ইমান পইচাও নাই মই প্ৰডিউচ কৰিব পাৰোঁ যে তুমি থাকিব পাৰা মই নোৱাৰোঁ চিনিয়ৰ আমাৰ বিভূতি আছে বিভূতি অলপ আগলৈ সুন্দৰ অভিনয় কৰিছে সুন্দৰটো কৰে এটা ব্যতিক্ৰমী চৰিত্ৰত অভিনয় কৰিছে তাৰপিছত আমাৰ মিণ্টু পবিত্ৰ বৰুৱা ড্ৰাইভাৰ গ্ৰুপৰ এজন হৈছে চুমি বৰা নৱাগত তাই বহুত ৰিলছ বা কিবা কিবি খুব ভাল কৰিঅ'গ্ৰাফাৰ এবাৰ প্ৰথমবাৰ অভিনয় কৰিছে খুব ভাল কাম কৰিছে মিতালী বৈশ্য জিভিতেশ মজুমদাৰ এয়া আমাৰ লকৰদা আছে ৰোহন ৰণিত আছে মোৰ সৰুকালৰ চৰিত্ৰত অভিনয় কৰিছে প্ৰিয়াংক চিফ এছিষ্টেণ্ট ডাইৰেক্টৰ অৰিন্দম সুৰজিৎ আগতে অভিজিত ভাৰ্গৱ এনি আমাৰ সকলোৰে খুব মৰমৰ এনি ৰত্নাকৰতো আছিলে এয়া আমাৰ ডাইৰেকশ্যন টীম আৰু আমাৰ চিনেমাখনৰ মেইন স্ৰষ্টাজন আমাৰ সকলোৰে শ্ৰদ্ধা অভিজিত ভট্টাচাৰ্য যোন নহ'লে আচলতে যিগৰাকী ব্যক্তি নহ'লে অসমীয়া চিনেমাৰ আমিতো জে বি প্ৰডাকশ্যনে বা গৰিমা আই ক্ৰিয়েশ্যনে আমি কাম কৰাৰ কথা ভাবিবই নোৱাৰোঁ সেইজনী হৈছে মনোজ মিশ্ৰ দ্য মেন বিহাইণ্ড এভৰি প্ৰডাকশ্যন তেখেত প্ৰডাকশ্যনৰ হেড হয় আৰু জে বি প্ৰডাকশ্যনৰ এখন খুব আশাৰ ছবি সপোনৰ ছবি আৰু টিজাৰটো দেখি নিশ্চয় আপোনালোকে অনুমান কৰিব পাৰিছে অনুভৱ কৰিব পাৰিছে যে ছবিখন কেনেকুৱা ধৰণৰ হ'ব ছবি এখনৰ আচলতে মুক্তিৰ পূৰ্বে বহুত বেছি কথা কৈ দিব নোৱাৰি কিন্তু আজি কৈ দিয়া গ'ল যে ৰাঘৱ এটা গাড়ী চালকৰ চৰিত্ৰ আৰু ৰাঘৱে এনেকুৱা এটা চৰিত্ৰ যিয়ে বহু যাত্ৰীৰ সুখ দুখ হাঁহি কান্দোন নিজৰ গাড়ীখনত কঢ়িয়াই লৈ ফুৰে ৰাঘৱে নিজে হাঁহিব নাজানে আনক হৰুৱাব জানে আনক কান্দিব নিদিয়ে কিন্তু নিজে কান্দিব জানে ঠিক তেনেকুৱা এটা চৰিত্ৰ আপোনালোকৰ মাজৰে আমাৰ গাড়ী চালক বন্ধুসকলৰ মাজৰে এজন চৰিত্ৰ গতিকে ছবিখনৰ মুক্তিৰ পাছত আপোনালোকে যেতিয়া চাবলৈ যাব তেতিয়াহ'লে লগত এটাই অনুৰোধ যে লগত নিজৰ ককা আইতা মা দেউতা ভাই ভনী সকলোকে লৈ যাব কাৰণ সকলোৱে ভাল পাব পৰা সকলোখিনি উপাদান এই ছবিখন মজুত আছে আৰু পৰিচালকে কোনো ক্ষেত্ৰতেই কোনো ধৰণৰ কাৰ্পণ্য নকৰাকৈ ছবিখন প্ৰস্তুত কৰিছে মুখস্থ কৰি এনেকৈ মুখস্থ কৰি থাকোঁ মই জাষ্ট দুবাৰ চালোঁহি তাৰপিছত গৈ লগ পাইছোঁ ৰাঘৱৰ এটা সংলাপ আছে মই ৰাঘৱ ৰাঘৱ ড্ৰাইভাৰ আপোনালোকৰ মাজৰে আছে মই আপোনালোকৰ দৰে মই বহুতৰে হাঁহি কান্দোন কঢ়িয়াই লৈ ফুৰা মোৰ গাড়ী আপোনালোকৰ দৰে ময়ো বাবে আনক হহুৱাব জানে নিজে হাঁহিব বিচাৰে নিজে কান্দিব জানে কিন্তু আনক কমাব নাজানে কেতিয়াও স্বাৰ্থপৰ মতলববাজ দানৱ হ'বলৈ শিকাৰে আমাক তাৰ চিনাকি এটাই মৰম বিলাই ভাল পোৱা মানুহ হয় সি মৰমেৰে বাৰে বাৰে কন্দুৱাই যাৰ মৰমেৰে বাৰে বাৰে কন্দুৱাব খুজিছে তাৰ বাবে মোৰ কোনো আফচোচ নাই গাড়ীখনটো চলিবই লাগিব
মানুহৰ হাঁহি কান্দোনবোৰ আহি ফুৰিব থাকে নিজে যিমানেই নাকান্দক কিয় মই ৰাঘৱ হয় ৰাঘৱ ধন্যবাদ আপোনালোকে কিবা প্ৰশ্ন আছে যদি সোধক মৃদুলা বাইদেউক সুধিব নেকি কিবা আছে মই মাইক্ৰফোন প্ৰভাইড কৰিব পাৰোঁ মোক বিৰাট আগ্ৰহে মৃদুলা বাইদেউক কৈছিলে কেতিয়াবা দিবিচোন মানে কিবা তেনেকুৱা সকলোৰে মাজতে সুবিধা এটা মই গান এটা গাম বুলি কৈছিলোঁ हेलो हेलो ৰাঘৱ কেৰেক্টাৰটো এজন গাড়ী চালকৰ চৰিত্ৰ ৰাঘৱ কেৰেক্টাৰটো আৰু এই চৰিত্ৰটো এনেকুৱা ধৰণৰ সমস্যা হওক ব্যক্তিগত সমস্যা বা নিজৰ মেইন চৰিত্ৰ তাৰ দুখ সুখ হাঁহি কান্দোনৰ লগে লগে চিনেমাখন আগবাঢ়ি গৈ থাকে আৰু মোৰ দৃঢ় বিশ্বাস ছবিখন চাই আপুনি যিটো প্ৰশ্ন কৰিছে নিশ্চয় মোক সেই ছবিখন চাই উঠি কৰিব আৰু মোক যে ধন্যবাদ দিব সেইটো মই বিশ্বাস কৰোঁ মোৰ দৃঢ় বিশ্বাস যে ৰাঘৱখন এই চৰিত্ৰৰে আপোনালোকক অনুপ্ৰাণিত কৰিব আৰু আপোনালোকক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত যথেষ্ট সহায় বা অনুপ্ৰেৰণা জনাব মই ষ্টাৰ্ট কৰিছোঁ এসাঁজ গানখিনি কৰি লৈছোঁ আৰু স্ক্ৰিপ্টৰ কাম লাহে লাহে আগুৱাই লৈ গৈ আছোঁ কামৰ মাজত আৰু প্ৰথমবাৰ কাৰণে এখন কমপ্লিটলি মিউজিকেল চিনেমা কৰিব বিচাৰিছোঁ য'ত মানে কাজিয়া পেচাল মাৰপিট চাৰপিট নাই মোৰ এখন চিনেমাত আৰু অকল মিউজিক আৱেগ ইম'শ্যন প্ৰেম ভালপোৱা এইবিলাক থাকিব আৰু প্ৰথমবাৰৰ কাৰণে মই এটা অন্ধ চৰিত্ৰত অভিনয় কৰি এখন চিনেমা চব আপোনালোকক কৈ দিছোঁ কথাটো চিনেমা বেলেগ ধৰণে দেখিব ৰৈ ৰৈ বিনালে ডিচেম্বৰৰ পৰা চিনেমা শ্বুটিং ষ্টাৰ্ট কৰিম থেংক ইউ বহুত বছৰৰ মূৰত মই আচলতে কাম কৰিছোঁ আৰু সেইটোৱেই কথা যতীনক মই আগতে সহশিল্পী হিচাপে পাইছোঁৱেই এইবাৰ পৰিচালক হিচাপে পালোঁ আৰু মোৰ চৰিত্ৰটোত অকণমান বেলেগ ৰূপত দেখিব গালি নিদিলেই হৈছে আৰু গালি দিলে মোৰ কাৰণে ভালেই হ'ব বেয়া নহয় কি কৰিছোঁ কি নকৰিছোঁ সেইটোতো আমি নিজে ভাল কৰিবলৈ চেষ্টা কৰোঁ সেইটো সদায় আচলতে দৰ্শকৰে বিচাৰ কিন্তু আমি আশা কৰোঁ আমিনো কি কৰিছোঁ সেয়াকে চাবলৈ আপোনাৰ চিনেমাবোৰ আৰু যেনেকৈ আগৰ চিনেমাবোৰ ইমান সুন্দৰকৈ চলিছে তেনেকৈ ৰাঘৱো তাতকৈও যদি বেছি চলে তেতিয়াহ'লে আমি আৰু বেছি উৎসাহিত হওঁ সেইখিনি আমি ক'ৰবাত নহয় ক'ৰবাত কাহিনীটো শুনা যেনেই লাগে কিন্তু কাহিনীটো কোৱা ধৰণটোৱে হৈছে চিনেমা কোনে কেনেকৈ কাহিনীটো কয় সহজ সৰল জীৱনৰ কিছুমান কাহিনী এনেকুৱা আছে যিটো আমি হললৈ গৈনো কিয় চাব আৰু সেই ঠিক তেনেকুৱা এটা কাহিনী চালকসকলৰ জীৱনক লৈ পেলাই আধাৰ কৰি যতীনে তৈয়াৰ কৰিছে আপোনালোক সকলোৰে কাৰণে য'ত আপোনালোকে নিজক বিচাৰি পাব বুলি সকলোৱে কৈ আছে আৰু চিনেমা হললৈ চাব যাব এইটো কাৰণেই লাগে কাৰণ আমি আড্ডাটো কাহিনী শুনো গাড়ী চলাই থাকোঁতে পিছফালে বহি থকা পেচেঞ্জাৰৰ কাহিনী শুনো ৰেডিঅ'টো কাহিনী শুনো FM-ত কিন্তু কাহিনীবিলাক কোৱাৰ শৈলীবোৰ বেলেগ ধৰণবোৰ বেলেগ আৰু চিনেমাখনত যেতিয়া আপোনালোকে দেখিব তেতিয়া কাহিনীটো আপোনালোকে থাকিব এইটো ইমান সুন্দৰ কাহিনী এটা কেনেকৈ ইমান ধুনীয়াকৈ কেনেকৈ বনাই দিছে গতিকে সেইটো কাৰণে মানুহে চিনেমা চাব যাব লাগে মোৰ এটাই অনুৰোধ এই মঞ্চৰ পৰা যে আপোনালোকে শনিবাৰে দেওবাৰে যেতিয়া ছুটি পায় অকণমান সময় এটা অভ্যাস কৰকচোন নিজৰ ল'ৰা ছোৱালীক আৰু ফেমিলিক লৈ চিনেমা হললৈ গৈ চিনেমাখন চাবলৈ যেতিয়া মানুহে বেছি চিনেমা চোৱা হ'ব তেতিয়া আমাৰ এইটো যিটো 500 টকীয়া 700 টকীয়া বৰ খৰচ হৈ যায় সেই বস্তুটো কমি আহিব আপোনালোকে চাবচোন চিনেমা হলবিলাক ধেৰ হ'ব ল'ব তেতিয়া এতিয়া চিনেমা হলে ভাল ব্যৱসায় কৰা নাই কাৰণে চিনেমা হলবোৰ তেনেকৈ গঢ়ি উঠা নাই কিন্তু সকলোৱে যেতিয়া আমি অভ্যাস কৰিম শনিবাৰে দেওবাৰে নিজৰ ফেমিলিক লৈ চিনেমা চাবলৈ যাম তেতিয়া কি হ'ব তাৰ চাহিদা বাঢ়িব আৰু চিনেমা হলো বাঢ়িব য'ত আমি নিজৰ সুবিধা মতে 100 টকীয়া টিকেট 150 টকীয়া টিকেট 200 টকীয়াত আমাৰ সামৰ্থ্য অনুযায়ী আমি চাব পাৰিম সেয়েহে মই অনুৰোধ কৰিছোঁ সকলোকে আপোনালোকে অকণমান অভ্যাস কৰক কাৰণ চিনেমা চোৱা অভ্যাসটো খুব ভাল অভ্যাস ই বেলেগ ফালে মানুহক একান্ততাত পঠিয়াই নিদিয়ে য'ত বেয়া কিছুমান বস্তুৱে মগজত বাহ ল'ব পাৰে গতিকে চিনেমা চাই ৰিলেক্স হয়